কলিয়াবৰৰ লাওখোৱাত প্ৰতিষ্ঠিত হৈছে এগ্ৰ শ্বেয়াৰ হোল্ডাৰ কোম্পানী। 25 ছেপ্টেম্বৰ 2023 দেওবাৰে লাওখোৱাত অনুষ্ঠিত হৈছে প্ৰতিষ্ঠানটিৰ বাৰ্ষিক সাধাৰণ সভা। লাওখোৱা এগ্ৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড নামেৰে আৰম্ভ হৈছে এই প্ৰতিষ্ঠানটি। মূলতঃ দুখীয়া কৃষকসকলক সকাহ দিবলৈ প্ৰতিষ্ঠিত কৰা হৈছে এই কোম্পানীখন। ইতিমধ্যে এই কোম্পানীখনে এবছৰ অতিক্ৰম কৰিছে বুলি জনা গৈছে। অৰ্থ উপাৰ্জনৰ লগতে কোম্পানীখন আগুৱাই যাবলৈ কেইবাটাও দিশত অৰ্থ বিনিয়োগ কৰিছে এই কোম্পানীখনে। যি কোম্পানীৰ নিয়ম হিচাপে আজি আমি বছৰেকীয়া AGM এনুৱেল জেনেৰেল মিটিং এটা লাওখোৱা এগ্ৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে আহ্বান কৰি ভাবিছোঁ আমাৰ গোটেই শ্বেয়াৰ হোল্ডাৰ আজি আহি এই সভাত যোগদান কৰি তেওঁলোকৰ মতামতো দিছে। আমাৰ গোটেই বছৰৰ কি হিচাপ পত্ৰ আছে তেওঁলোকে আজি জানি গৈছে। লগত আমাৰ গ্ৰামীণ চাহাৰাৰ চিঅ'টো আছে। আজি এই সভাত আমি নিমন্ত্ৰণ কৰিছিলোঁ, কৃষি বিভাগৰো দুজনমান কৰিছিলোঁ কলিয়াবৰত, তেওঁলোকে কিবা অসুবিধাত আহিব পৰা নাই। নেক্সট আমি এটা জেনেৰেল মিটিং মানে SDM নহয়, জেনেৰেল মিটিং নহয়, গোটেই কৃষকক লৈ আকৌ যাতে এনেকৈ সফল এখন মিটিং কৰি অহা AGMত যাতে আমি গোটেইকেইজন শ্বেয়াৰ হোল্ডাৰক আমি অডিট ৰিপৰ্টটো কৈ যি আমাৰ চাৰ্টাৰ একাউণ্টে দিয়ে আৰু চৰকাৰৰ পৰা যিখিনি আমাক সহায় সহযোগিতা কৰি আছে প্ৰত্যেক সংস্থাকে আমি ধন্যবাদ দিছোঁ। কাৰণ ইমান পিছপৰা অঞ্চল এটা তেওঁলোকে আঁকোৱালি লৈ আমাৰ এই কোম্পানীক আগুৱাই যাবৰ কাৰণে কৃষকসকলক সুবিধা প্ৰদান কৰি আছে। আগলৈ এনেকুৱা সহায় সহযোগিতা পায় যাতে আমাৰ এই গোটেই BODৰ পৰা লৈ আমাৰ যিটো কোম্পানী আছে সকলোৰে সহায় সহযোগিতা কামনা কৰি আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰিব পাৰি। আপোনালোকৰ কোম্পানীৰ মুঠ সদস্য কিমান? আমাৰ মুঠ সদস্য আছে 418 জন। লাওখোৱা এগ্ৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ আজি দ্বিতীয় বাৰ্ষিক অধিৱেশনত আমি উপস্থিত হ'লোঁ আৰু আমাৰ এটা চেষ্টা যে আমি যিহেতু আমি PWC গ্ৰামীণ চাহাৰাৰ আমি মানুহ আৰু আমাৰ চেষ্টা থাকে যে আমি যিকোনো আমাৰ FPC আছে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমাৰ নগাঁও ডিষ্ট্ৰিক্টত আমি তেওঁলোকক হেল্থ হোল্ডিং ছাপৰ্ট দিওঁ আৰু যিমান পাৰোঁ যি মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ যি নিৰ্দেশ আছে বা আপাৰ্টৰ যি নিৰ্দেশ আছে সেইটো আমাৰ PWC আমাৰ টীম আছে, আমাৰ ৰঞ্জু দা আছে, আমাৰ দীপু তালুকদাৰ দা, আমাৰ DTM ইনচাৰ্জ আছে, তেখেতৰ লগত আমি আলোচনা কৰি আমি সকলো FPCত আমি এটা ছাপৰ্ট দিওঁ যাতে তেওঁলোকে এই FPCখন আৰু ভালকৈ আগবঢ়াই যাব আৰু অনাগত দিনত তেওঁলোকে আৰু শ্বেয়াৰ হোল্ডাৰক যি সঠিক প্ৰফিট দিব পাৰিব তাকে আমি সদায় কামনা কৰোঁ। আৰু আজি যি লাওখোৱা এগ্ৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ আজি AGM হৈছে, AGM আজি খুব সুন্দৰকৈ আয়োজন কৰিছে। এই আয়োজন কৰিছে তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।